ৰাজ নমস্কাৰ, সুপ্ৰভাত, স্বাগতম মোৰ ইউটিউব চেনেল LGP.k লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি শিৱৰাত্ৰি, তো শিৱৰাত্ৰি সকলোলৈ শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকৰো ভালে, বৰ্তমান মোৰো ভালে। কথা এষাৰ হ'ল কি ৰাজ, মানে কি আজি শিৱৰাত্ৰি মই ৰাতিপুৱাই দুজনমান মানে পূজা কৰিবলৈ যোৱা মানুহ লগ পালোঁ। পূজা কৰিবলৈ যোৱা মানুহ দুজনক সুধিলোঁ মই যে পূজা আজি শিৱৰাত্ৰিনো কেলৈ, শিৱৰাত্ৰি কি? শিৱৰাত্ৰি বোলে শিৱই বিয়া পতা দিন বোলে। শিৱই যোনদিনাখন বিয়া পাতিছিলে সেইটো দিনটোকে শিৱৰাত্ৰি হিচাপে পালন কৰে বুলি কৈছে। তো ৰাইজ মানে কি, মানে আপোনালোকক মই এটা চলিউশ্যন দিওঁ বুলি ভাবিলোঁ। যা ভাল পোৱা ছোৱালী নাই ল'ৰাবিলাকে, যা ভাল পোৱা ল'ৰা নাই ছোৱালীবিলাকে, আজিৰ দিনটোত গৈ যদি বোলে শিৱ মন্দিৰত যদি বোলে পূজা কৰে তেতিয়াহ'লে মনৰ কামনা পূৰ্ণ হয় বুলি কয়। ল'ৰা মানে বিশেষকৈ ছোৱালী আৰু ল'ৰাবিলাকে দেই, যাৰ মানে ভাল পোৱা নাই সেইবিলাকে, মানে ল'ৰাই বোলে ছোৱালী পায়, ছোৱালীয়ে ল'ৰা পায়। ৰাজ তো দেৰি নকৰিব, সোনকালে যাওক পূজা কৰক। খালি কিটো নেখাব মানে জানিছে নাই, ভাংটো নেখাব ৰাজ। ভাংটো খালে ওপৰলৈ লৈ যায়, তললৈ পেলাই দিয়ে, মাথাটো ঘূৰাই থাকে, বহুত কিবা কিবি হৈ যায়। ভাত বেছিকৈ খাব পাৰে, এইবিলাক খেলি মেলি নকৰিব, মাত্ৰ পূজা কৰিব। পূজা কৰিলে মানে যাৰ নাই আৰু যাৰ আছে সেইবিলাকে নকৰিলেও হয় দেই ৰাজ। ভাল পোৱা থকাবিলাকে আকৌ পূজা নকৰিব, দুটা হৈ যাব, পিছত এখন জেং হ'ব।